নমস্কাৰ পইণ্ট অফ ভিউৰ মজিয়াত আপোনালোক সকলোকে স্বাগতম আপোনালোকৰ মাজত মই ৰাজীৱ ৰাজ আপোনালোক সকলোৱে জানে যে এতিয়া লকডাউনৰ বাবে সমগ্ৰ ভাৰতবাসী প্ৰভাৱিত হৈছে ঠিক তেনেকৈ প্ৰভাৱিত হৈছে শিক্ষা জগত আৰু আমাৰ পৰীক্ষাৰ্থীসকল এই শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে আৰু তেওঁলোকৰ কেৰিয়াৰ ৰক্ষা কৰিবৰ বাবে তেওঁলোকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ইউজিচিয়ে অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনে এক বিশেষজ্ঞৰ দলৰ এক কমিটি বনায় আৰু এই কমিটিৰ নিৰ্দেশমৰ্মে তেওঁলোকে এক গাইডলাইন তেওঁলোকে জাৰি কৰে এই গাইডলাইনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা মই আপোনালোকৰ আগত আজি দাঙি ধৰিছো এই লকডাউনৰ সময়ত যে ইউজিচিয়ে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ কথা ভাবিছে ইয়াৰ সম্পূৰ্ণ নিৰ্ভৰ কৰিব ইউনিভাৰ্চিটিৰ সময়ত আৰু ৰাজ্যখনৰ কাৰেন্ট সিচুৱেচনৰ ওপৰত যাতে ছাত্ৰসকলে সমান সুযোগ পায় যাতে ছাত্ৰসকলৰ আবাসৰ দূৰত্ব বিশ্লেষণ কৰি কাৰেন্ট সিচুৱেচন বিশ্লেষণ কৰি ইউনিভাৰ্চিটিয়ে এক্সাম আয়োজিত কৰে তাৰ কথা তেওঁলোকে উল্লেখ কৰিছে যাতে সকলো পৰীক্ষাৰ্থীয়ে সমান সুবিধা পায় যদি ইউনিভাৰ্চিটিয়ে ভাবে যে তেওঁলোকে পৰীক্ষা আয়োজিত কৰিব পাৰিব তেনেহলে এই পৰীক্ষাৰ মাধ্যম হ'ব অনলাইন নাইবা অফলাইন যেহেতু আমাৰ ভাৰতত বেছি সংখ্যকে এক্সাম অফলাইন হয় এই ক্ষেত্ৰত তৎক্ষণাত এই এক্সাম অনলাইন পতা ইমান সম্ভৱপৰ নহব আৰু যেহেতু এতিয়া লকডাউন চলি আছে তেনে ক্ষেত্ৰত প্ৰাইভেট এজেন্সি সমূহৰ লগত তেওঁলোকে টাই আপ কৰিব নোৱাৰিব এই এক্সামৰ বাবে ইউজিচি নটিফিকেশনত উল্লেখ কৰি দিছে যে 1 জুনৰ পৰা 15 জুনলৈকে যিবিলাক সিলেবাস প্ৰজেক্ট ওয়াৰ্ক আছে সেই সমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দি দিছে আৰু তেওঁলোকে পৰীক্ষা পতাৰ নিৰ্দেশ দিছে 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত ইউজিচিয়ে এই পৰীক্ষাসমূহ অতি সিম্পলিফাইড মেথডত আয়োজিত কৰিবৰ বাবে নিৰ্দেশ দিছে তেওঁলোকে নিৰ্দেশ দিছে এই পৰীক্ষা যাতে অতি কম সময়ৰ ভিতৰত আয়োজিত হয় আগতে যেটো সাধাৰণভাৱে 3 ঘণ্টাৰ এক্সাম আছিল এতিয়া হয়তো হি গৈ পেলাই 2 ঘণ্টাৰ হ'ব পাৰে আৰু তেওঁলোকে উদাহৰণ আগবঢ়াইছে এমসিকিউ আৰু ওপেন বুক এক্সামৰ কথা ইউজিচিয়ে বিচাৰিছে যে এই কোভিড-19ৰ সময়ত পৰীক্ষাৰ্থীৰ জীৱনৰ ৰক্ষা পৰক আৰু তেওঁলোকৰ ভৱিষ্যতৰ ৰক্ষা পৰক সেইভাবে তেওঁলোকে এই পৰীক্ষাসমূহ সিম্পলিফাইড মেথডত আয়োজিত কৰাৰ নিৰ্দেশ দিছে এতিয়া আহিছো যিবিলাক ৰাজ্যত কাৰেন্ট সিচুৱেচন অতিকৈ বেয়া যিবিলাক ইউনিভাৰ্চিটিয়ে এই এক্সামসমূহ আয়োজিত কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত সেই ৰাজ্য বা সেই ইউনিভাৰ্চিটিৰ পৰীক্ষাৰ এক্সাম নিদিলেও হ'ব সেই পৰীক্ষাৰ্থীসমূহৰ ফলাফল নিৰ্ভৰ কৰিব তেওঁলোকৰ ইন্টাৰনেল এক্সাম যি হৈ গৈছে আৰু তেওঁলোকৰ পিছৰ যি সেমিষ্টাৰ হৈ গৈছে তাৰ ওপৰত তেওঁলোকৰ 50% মূল্যায়ন কৰা হ'ব এইবিলাক তেওঁলোকৰ ইন্টাৰনেল এক্সাম হৈ গৈছে তাৰ পৰা আৰু 50% মূল্যায়ন কৰা হ'ব তেওঁলোকৰ যি পিছৰ সেমিষ্টাৰ হৈ গৈছে সেই সেমিষ্টাৰৰ মাৰ্কছৰ মূল্যায়নৰ পৰা কিন্তু যিবিলাক ষ্টুডেন্ট ফাৰ্স্ট সেমিষ্টাৰৰ হয় যিবিলাকৰ পিছৰ সেমিষ্টাৰৰ মাৰ্কছ নাই যিবিলাকে পিছৰ সেমিষ্টাৰ এক্সাম দিয়া নাই তেনেবোৰ ষ্টুডেন্টৰ মাৰ্কছ 100% মূল্যায়ন কৰা হ'ব তেওঁলোকৰ ইন্টাৰনেল যি এক্সাম হৈ গৈছে সেই এক্সামৰ পৰা এই এক্সামৰ ফলাফল ওলোৱাৰ পিছত যদি কোনোবা ষ্টুডেন্টে ভাবে যে তেওঁলোকৰ মাৰ্কছ কম আহিছিলে সেই ষ্টুডেন্টসমূহক সুবিধা দিয়া হ'ব অহা সেমিষ্টাৰত এগেইন এক্সাম দি পেলাই তেওঁলোকৰ মাৰ্কছ বঢ়োৱাৰ ডেসক্ৰিপচনত ইয়াৰ লিংক মই দি দিছো আপোনালোকে তাত গৈ এই নটিফিকেশন চাব পাৰিব যদিহে মোৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগিল তেনেহলে শেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক ধন্যবাদ